মই এতিয়া আছোঁ ডিব্ৰুগড় টাউনৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু মই মাথাউৰি ওপৰত ৰৈ আছোঁ। এইটো ৰাস্তা দেখিছে নহয়, এইটো মাথাউৰি হয় ব্ৰহ্মপুত্ৰ নদীৰ। মোৰ পিছফালে ব্ৰহ্মপুত্ৰ নদী দেখিছে, পূৰা পানী, একদম পানী 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 বহুত বাঢ়ি গৈছে পানী, পূৰা বগা বগা দেখিছে নহয়। এতিয়া বৰষুণ চিপ চিপকৈ দিয়ে আছে আৰু নদীৰ ছাইডত বেছি দিছে, সেইকাৰণে মানে ধোঁৱা ধোঁৱা লাগিছে, কুঁৱলী কুঁৱলী নিচিনা লাগিছে। ইমান ভালকৈ আপোনালোকে ধৰিব পৰা নাই চাগে ন। মোৰ পাছফালে ব্ৰহ্মপুত্ৰ নদীখন হয়। এইখিনি ঠাই ডিব্ৰুগড়ৰ একেবাৰে মেইন টাউনতে হয়। ইয়াত SP অফিচ, কোৰ্ট আৰু বহুত কিবা কিবি অফিচ আছে আৰু একদম বিজি এৰিয়া হয় এইখিনি। আৰু বহুত দিনৰ পৰাতো বৰষুণ দি আছে আৰু অসমৰ চিটুৱেশ্যন একদম ভাল নহয়, চাৰিওফালে বানপানী। আৰু মই কেইবাদিনৰ পৰা সকলোৱে শুনি আছে, কেইবাদিনৰ পৰা শুনি আছিলোঁ যে ডিব্ৰুগড় টাউনতো বানপানী হ'ব পাৰে। সেইকাৰণে মই ভাবিলোঁ এবাৰ নদীখন চাই আহোঁগৈ, সেইকাৰণে মই ইয়ালৈ আহিছোঁ। এইটো 20 জুনৰ ভিডিঅ' হয়। মই ব্লগ বনাবলৈ অহা নাছিলোঁ, এনেই ৰেকৰ্ড কৰিছিলোঁ আৰু ভাবিলোঁ মই এনেই মোৰ অডিয়েঞ্চক দি দিওঁ। ভিডিঅ'টো চাই এনেই অলপ গম পাব ইয়াৰ ডিব্ৰুগড়ৰ নদীৰ কি চিটুৱেশ্যন। 20 তাৰিখে এইখিনি বহুত বাঢ়ি আছে, ডেঞ্জাৰ লাইনতে আছে, কিন্তু মথাউৰিটো বহুত ওখ হৈ আছে। বহুত ওখত আছোঁ মই এতিয়া আৰু মোৰ অনুভৱ হয় আৰু কেইবাদিনো কণ্টিনিউ বৰষুণ হ'লেও মথাউৰি পৰা পানী ওপৰলৈ উঠিব নোৱাৰে আৰু পানী তেনেকৈ বাগৰিটো ফ্লাড কৰিব তেনেকৈ ইমান বেছিকৈ নোৱাৰিব। যদিহে মথাউৰি ভাঙে সেইটো বেলেগ কথা হয়। আৰু সেইবাবে মই ক'ব বিচাৰিছোঁ যে ডিব্ৰুগড়ত বানপানী হোৱাৰ কোনো তেনেকুৱা ধৰণৰ ভয় নাই আৰু আপোনালোকে ভয় নাখাব। ডিব্ৰুগড় টাউনত বানপানী নহয়, বেলেগ এৰিয়াবিলাকত হৈছে, ডিব্ৰুগড়ৰ বিভিন্ন ধৰণৰ গাঁও চাওঁ। আৰু এনেইতো টাউনৰ যিবিলাক কিছুমান এনেকুৱা এৰিয়া আছে য'ত কৃত্ৰিম বানপানী হৈছে ৱাটাৰ লগিঙৰ কাৰণে, আৰু খুব বেছি বৰষুণ দি আছে ন, সেইকাৰণে উপায় নাই। আৰু এইটো মথাউৰি পূৰা ছেফ আছে, পূৰা হেল্ডি আছে। এইটো মথাউৰিৰ পৰা পানী ডিব্ৰুগড় টাউনত সোমাব নোৱাৰে, সেইকাৰণে আপোনালোকে ভয় নাখাব। আৰু এটা কথা, প্ৰকৃতিকটো আমি যিমান চেষ্টা কৰিলেও কণ্ট্ৰল কৰিব নোৱাৰোঁ ন, কেতিয়াবা কিবা কাৰণত হ'ব পাৰে, কিন্তু হোৱা কোনো ধৰণৰ নাই আৰু বানপানী ইয়াতে ডিব্ৰুগড়ত নহয়।